সম্পৰ্ক তেজৰ বন্ধনত নহয়, সম্পৰ্ক অনুভূতিৰ বন্ধনত তৈয়াৰ হয়। য'ত অনুভূতি বন্ধন থাকে তাত পৰো আপোন হয়, আৰু য'ত অনুভূতি বন্ধন নাথাকে তাত আপোনো পৰ হৈ যায়। ভালপোৱা বৰ কঠিন কাম, সকলোৱে ভাল পাব নোৱাৰে, আৰু যিয়ে সঁচাকৈ ভাল পায় সেইজনে ভালপোৱা বেছি দিন নাপায়। নিৰাশ নহবা জীৱন যুদ্ধত, সকলোৱে তোমাক সান্তনা দিব, কিন্তু জীৱন যুদ্ধ তুমি অকলে কৰিব লাগিব। যিটো পোৱাৰ কাৰণে তুমি অস্থিৰ হবা সেইটো কেতিয়াও তুমি নোপোৱা, কেৱল মাত্ৰ সেইটোহে পাবা যিটো তুমি ধৈৰ্য ধৰিব পাৰিবা। নাৰীৰ শৰীৰক লৈ কোনো বেয়া কথা কোৱাৰ আগত এবাৰ এই কথা চিন্তা কৰি চাবা যে কোনো নাৰীৰ গৰ্ভত তোমাৰো কিন্তু জন্ম হৈছে। ধনী ঘৰৰ পৰা জীৱনসংগী পোৱাটো ভাগ্যৰ কথা নহয়, কিন্তু সৎ চৰিত্ৰৱান জীৱনসংগী পোৱাটো ভাগ্যৰ কথা। ডাঙৰ ডাঙৰ নামকৰা স্কুলৰ বাচ্চাবিলাকে শিক্ষাতকৈ অহংকাৰহে বেছি শিকে। তুমি নোৱাৰিবা এনেকুৱা কথা বহুতেই ক'ব, কিন্তু তুমি জানা যে তুমি পাৰিবা। তেন্তে এতিয়া সিদ্ধান্ত তোমাৰ, তুমি তোমাৰ শুনিবা না কি যিয়ে ভাবে তুমি অক্ষম সিহঁতৰ কথা শুনিবা। এইখন জগতত যিমান প্ৰকাৰৰ খেল আছে সকলো খেল খেলা, কিন্তু কাৰো অনুভূতিক লৈ কেতিয়াও নেখেলিবা, কাৰণ এইটো এটা এনেকুৱা অপৰাধ যিটো সৃষ্টিকৰ্তা কেতিয়াও মাফ নকৰে। দুবেলা নোখোৱাকৈ থাকিলেও হয়তো মানুহৰ ইমান কষ্ট নহয় যিমানটো কষ্ট হয় প্ৰিয় মানুহৰ পৰাই সামান্য অলপ অৱহেলা পালে। যি ব্যক্তি পৰিশ্ৰমৰ দ্বাৰা ধন সম্পত্তি অৰ্জন কৰে সেই ব্যক্তি জানে যে কষ্ট কি, কিন্তু যি ব্যক্তি বিনা পৰিশ্ৰমে সকলোবোৰ পাই যায় সেইজনে নাজানে জীৱনৰ বাস্তৱতা কি। তাৰ কাৰণে কান্দি কি লাভ, যিয়ে তোমাৰ মুখৰ হাঁহি মাৰি পেলাইছে। বিদায় খুব কষ্টকৰ, সেইটো খন্তেকৰ হওক বা চিৰকালৰে হওক। আঘাত কৰি চৰি কৈ কি লাভ, যি আঘাতে এবাৰ মন ভাঙে পিছত হাজাৰবাৰ চৰি ক'লেও সেই আঘাতৰ দাগ মোচা নাযায়। স্মৃতিলৈ জীয়াই থকাতকৈ সপোনলৈ জীয়াই থকাই বহু বেছি ভাল, কাৰণ স্মৃতি মানুহক কেৱল কষ্ট দিয়ে, কিন্তু সপোনে মানুহক জীয়াই থকাৰ অনুপ্ৰেৰণা যোগায়।